তো হেল্ল' গাইজ, কি খবৰ? তো আশা কৰিছোঁ সকলোৰে ভাল। তো আজি এটা আকৌ নতুন জেগাত যাব ওলাইছোঁ। তো ভিডিঅ'টো এইখিনি সকলোৱে সম্পূৰ্ণকৈ চাই যাওক, আৰু যিসকলে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই প্লিজ ফ'ল' কৰি দিব। মোৰ ডেছক্ৰিপশ্যনত বাৰু লিংকটো দি দিম। আৰু এতিয়া চলো ভিডিঅ'টো এইখিনি সম্পূৰ্ণকৈ চাই যাওক, আৰু কেনেকুৱা পায় এটা কমেণ্ট কৰি জনাই দিব। আহি জামুগুৰি দলং পাই গ'লোঁ। দলঙৰ এটা ভিউটো চাই লওক। এতিয়া বেল এটা লৈ আহিলোঁ। তো আধা ৰাস্তাত ৰখি লৈছোঁ, তাৰপিছত বনাই লৈ আহিছোঁ। এতিয়া গোটেই তিনিটা বেগটো খাই লওঁ আৰু আহি নামঘৰ এটা পাই গ'লোহি। তো নামঘৰটো আপোনালোকক দেখাই দিছোঁ, চাই লওক কি ধুনীয়াকৈ বনাই আছে। চাই লওক, এইটো নামঘৰ গেটখন চাওক কি ধুনীয়াকৈ বনাইছে। বিষ্ণুজ্যোতি নামঘৰ চাই লওক কি মজাকৈ বনাই থৈছে, পকাৰো বনাই থৈছে। আৰু ওপৰত সেয়া ঘঁৰিয়াল আৰু ময়ূৰচৰা বনাই থৈছে। তো কৃষ্ণ ইয়াৰ পৰা। তো যোৱাকালি মই লগৰজনৰ ঘৰত থাকিলোঁহি, আৰু এটা কথা ভিডিঅ' নকৰিলোঁ, বহুত ভাগৰ লাগি আহিলে ভাবিব নকৰিলোঁ। আজি আকৌ ৰাতিপুৱা আৰম্ভ কৰিলোঁ। এতিয়া মাংস ল'বলৈ গৈ আছোঁ। তো আহি পাই গ'লোঁ এতিয়া দোকান। চাই যাওক, মাংস নিবলৈ আহি গ'লোঁ। এতিয়া মাংস লৈ আছোঁ, চাই থাকক আপোনালোকে। মাংসৰ লগত খাবলৈ এতিয়া বিলাহী অলপ লৈ লওঁ। এতিয়া বিলাহী, তো মাংস আৰু বিলাহী লৈ ল'লোঁ। তো আপোনালোকক দেখুৱাই দিছোঁ, চাই লওক। এয়া এতিয়া ধুনীয়াকৈ বনাম আৰু খামগৈ